আসামিজ এডুকেশ্যন চেনেলটোলৈ আপোনালোক সকলোকে পোনপ্ৰথমতে স্বাগতম সকল আজি আকৌ এটা ইম্পৰ্টেণ্ট ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিছোঁ ভাৰতীয় ষ্টেট বেংক বা SBI গ্ৰাহকসকলৰ বাবে আহিছে এটা গুৰুত্বপূৰ্ণ নটিফিকেশ্যন সকল SBI লোন এপছ বা যদি আপোনালোকে কিবা এপছৰ পৰা লোন ল'ব বিচাৰে বা লোনৰ বাবে আবেদন কৰিছিল তেনেহ'লে আপোনালোকে এই ভিডিঅ'টো অতি সতৰ্কতাৰে একেবাৰে স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈকে চাই থাকিব আপোনালোকো এনেকুৱা প্ৰতাৰিত হ'ব পাৰে গতিকে আপোনালোকে এই গুৰুত্বপূৰ্ণ খবৰখিনি সম্পূৰ্ণ শেষলৈকে চাই থাকিব সকল SBI লোন এপছ এলাৰ্ট সাৱধান লোন এপবোৰৰ জৰিয়তে সকলো লোক হেকাৰ্ছৰ বলি হৈছে যদি আপুনি এটা মোবাইল এপ বা কোনো জ্ঞান নথকা ডিজিটেল প্লেটফৰ্মৰ যোগেৰে লোন এটা প্ৰাপ্ত কৰিবলৈ আবেদন কৰিব ওলাইছে আপুনি ডিজিটেল লোন কেলেংকাৰীত বলি হোৱাৰ ঠিক আগতে লগে লগে বন্ধ কৰক নহ'লে SBIৰ সতৰ্কতাখিনি বুজি লওক SBI লোন এপছ এলাৰ্ট দেশৰ বহুতো চহৰত অৱস্থিত ঋণ প্ৰদানকাৰী এপ বাঢ়ি গৈছে আৰু বহুতো কোম্পানীয়ে ঘৰত কেৱল আধাৰ কাৰ্ড আৰু পেন নম্বৰৰ দ্বাৰা সৰু লোন প্ৰাপ্ত কৰে অৱশ্যে তেওঁলোকৰ অতি উচ্চ আগ্ৰহ আছে বহুতো কোম্পানীয়ে মানুহৰ ওপৰত প্ৰতাৰক কৰি আছে দেশৰ সৰ্ববৃহৎ বেংক SBIয়েও এনে পৰিহাৰ কৰিবলৈ গ্ৰাহকসকলক সতৰ্কবাণী জাৰি কৰিছে ইয়াৰ আগতে ভাৰতীয় ৰিজাৰ্ভ বেংকে জনপ্ৰিয় লোকক সতৰ্কবাণীও জাৰি কৰিছিল বেংকৰ টুইটসমূহ বেংকে এনে প্ৰণয়ন পৰিহাৰ কৰিবলৈ লোকসকলক পৰামৰ্শ জাৰি কৰিছে আৰু কৈছে যে ভুৱা তাৎক্ষণিক লোন এপৰ প্ৰতি সতৰ্ক হ'ব লাগে অনুগ্ৰহ কৰি নজনা নুশুনা লিংকত ক্লিক নকৰিব বা SBI বা আন কোনো বেংকৰ যিকোনো জালিয়াতি লোকক আপোনাৰ বিৱৰণ বা ডিটেইলছ বা ডকুমেণ্টছ প্ৰদান কৰিব নালাগে আপোনাৰ সকলো বিত্তীয় প্ৰয়োজনীয়তাৰ বিষয়ে জানিবলৈ SBIৰ অফিচিয়েল লিংকটোত ভিজিট কৰিব লাগিব তাৰ পৰা গৈ আপোনালোকে জানিব পাৰিব আগৰ ভিডিঅ'টোৰ পৰা আপোনালোক নিশ্চয় ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ এই ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নিশ্চয় নাপাহৰিব ভিডিঅ'টো কৰি লাইক কৰি উৎসাহিত কৰিব যাতে প্ৰতিদিনে এনেকুৱা ইম্পৰ্টেণ্ট ভিডিঅ' যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি আমাৰ এই সৰু চেনেলটো কৰি য'ত সহায় সহযোগ কৰিব যাতে প্ৰতিদিনে এনেকুৱা ইম্পৰ্টেণ্ট ভিডিঅ' আপোনালোকৰ বাবে আহিব পাৰোঁ তেনেহ'লে আজি আহিছোঁ আপোনালোক সকলোৱে আজি দিনটো শুভ মংগলময় হওক পুনৰ কালি আকৌ এটা নতুন ভিডিঅ'ত লগ পাম জয় হিন্দ জয় আই অসম